খুব ভাল লাগিছে সামুহাথাই যোনটো ৰাস মেলাৰ কমিটি মোক মানে পেণ্ডেল উদ্বোধন কৰিবলৈ মাতিছিলে মই বহুত আনন্দিত আৰু খেকত লগিন ভালে যাব বুলি মই আশা কৰোঁ এটা বড়ো অধ্যুষিত অঞ্চল এই অঞ্চলটো নাই এইটো পূজাটো মানে বড়ো এৰিয়া এছামিছ এৰিয়া সেইটো কথা নাহে ভগৱানে তো সেইটো কাৰণে আমাৰ বড়ো মানুহ বাথৌ ধৰ্ম পালন কৰিলেও তো ভগৱানটো এটাই সেইটো কাৰণে আমি ইয়াতে সামুহাথাইতো মানে আমি 72 টম আমি জন্মই হোৱা নাছিলে তো বহুত ভাল এনেকুৱা হ'ব লাগে তো বহুত মানুহ হ'ব সন্ধিয়ালৈ ইয়াতে ভৰি দিব জাগা নহ'ব সকলো আমাৰ অঞ্চলত যিমান আমাৰ যোনটো ৰাস ভক্ত আছে ৰাস মেলাৰ ভক্ত আছে সবে আহি পেলাই ইয়াতে ৰাস উৎসৱত মানে সবে মানে অংশগ্ৰহণ কৰিব পাৰিব আৰু চাই পেলাই ভাল লাগিব পৰিৱেশ বিৰাট ভাল ইয়াতে একো শান্তিপূৰ্ণভাৱে মানে এৰিয়া তো কোনো হাই কাইজা নহ'ব আৰামছে আহি পেলাই ইয়াতে ৰাস মেলা চাবলৈ আহিব পাৰিব আমাৰ এবাৰ যেটো ৰাগ পূজা এই ৰাগ পূজা ৭২তম হ'ব এই আহি এবাৰ মানে ৭২ বছৰত এবাৰ আমাৰ যি ৰাগ মেলা এটো হ'বলৈ গৈ আছে এতিয়া আমাৰ যি ৰাগ মেলা এটো খুব শান্তিপূৰ্ণভাৱে হ'ব আমাৰ ইয়াত কোনো ড্ৰাগছ বা যিকোনো খেলা মেলা এনেকুৱা কোনো ই ধৰণৰ নহ'ব আমি খুব শান্তিপূৰ্ণভাৱে এবাৰ ৰাগ মেলাটো আমি মানে উদযাপন কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ কি কাৰ্যসূচী থাকিব পূজাৰ আটাইকেইটা দিন ইয়াত কাৰ্যসূচী হিচাপে আজি ৫ নৱেম্বৰ আজি প্ৰথম কাৰ্যসূচী মতে আজি প্ৰথমে আমাৰ মেইন গেট অপেনিং হ'ল তাতে আমাৰ আলহী হিচাপে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ 21 নং চালবাৰী সমষ্টিৰ MCLA ছাৰ তেখেত দিগন্ত গোহাৰি লগতে দ্বিতীয় কাৰ্যসূচীত আছিল আমাৰ পেণ্ডেল উদ্বোধনী ইয়াত আমি আমাৰ কমিটিৰ আহ্বানক্ৰমে আমাৰ ইয়াত উপস্থিত হ'ব পাৰিছিলে আমাৰ XMLA তথা বৰ্তমান আমাৰ BPF ৰাজনীতি দলৰ PMB তেখেত মিলন বড়ো ডাঙৰীয়া নেক্সট আমাৰ থাৰ্ড যেটো কাৰ্যসূচী আছিল এটো হ'ল আমাৰ যেটো কাৰ্যালয় এটো উদ্বোধনী আছিল ইয়াত আমাৰ এজন পাৰ্টিৰ এজন মুৰব্বী PMB তেখেত লোহিত ডিমাৰী ছাৰ আছিল লগতে যেটো চতুৰ্থ ইয়াত আমাৰ এই অঞ্চলৰ এজন শিক্ষক তেখেত সনকৰ বড়ো ডাঙৰীয়াক আমাৰ আজি এই যেটো ডাইনিং এটো আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ ইয়াত আমি খুব আনন্দ লাগিছো আৰু আমাৰ এবাৰ যেটো ৰাগ মেলা এটো 6 নিশা আৰু 5 দিন এইখিনি দিন ধাৰ্যলৈ আমি এবাৰ ৰাগ মেলাটো সম্পূৰ্ণভাৱে এবাৰ মানে চলাব পাৰিব বুলি আমি আশা ৰাখিছোঁ ইয়াত আমাৰ 6টা চুপা তাত আমাৰ অংশগ্ৰহণ কৰিব লগতে বিভিন্ন গাঁৱৰ পৰা এই অঞ্চলৰ পৰা আহি আমাৰ ইয়াত আমাৰ ৰাগ মেলাত আহিব লগতে আমাৰ ইয়াত ডেন্স প্ৰতিযোগিতা লগতে আমি লাষ্ট নাইটত আমাৰ বড়ো যুৱ গায়ক তেখেত জাংগিলা বসুমতাৰী তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ তেখেতে আমাৰ প্ৰগ্ৰামত আহি খুব সুন্দৰভাৱে আমাৰ ৰাগ মেলাটো মানে খুব সুন্দৰভাৱে মানে আহি অংশগ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ আমাৰ যেটো চৰকাৰৰ নিয়ম নীতি যিখিনি আমাক বান্ধি দিছে এইখিনি সম্পূৰ্ণভাৱে ডিসিপ্লিনটো ৰাখিম আমাৰ ইয়াত CC কেমেৰা ভলেণ্টিয়াৰ্ছ লগতে ভৱিষ্যত যদি আমাৰ ইয়াত কিবা যদি ঘটে তাত আমাৰ ইতিমধ্যে যেটো আমাৰ চৰকাৰৰ ফালৰ পৰা আমি এটো পাৰমিশন লোৱা হৈছে গতিকে ইয়াত CC কেমেৰাও থাকিব আৰু লগতে আমি যিকোনো
মানে কাৰ্যটো মানে সুৰূপে আমি চলাব পাৰোঁ বুলি আশা ৰাখিছোঁ। এইটো পাহৰি গৈছোঁ ৰাইট আমাৰ যিটো জুবিনদাৰ ইয়াৰো আমি এটা কাৰ্যসূচী লোৱা হৈছে তেখেতক আমি তাত আমি জনাব আৰু তেখেত আমাৰ জুবিনদাৰ ডাঙৰীয়া তেখেতক আমি আমাৰ ৰাজমেলাক ইয়াৰ এটা কাৰ্যসূচী হিচাপে ৰখা হৈছে। আমি আজি আমাৰ ইয়াত যিটোকে আমাৰ ইয়াতে এটা থিয়েটাৰ খোলা এটা কিবা হ'ব তাতেও আমি আমাৰ ডক্টৰ ভূপেন হাজৰিকা এটা আমি কিবা এটা সন্মান কৰিম আৰু আজি।